বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বেয়া খবৰ। জনপ্ৰিয় অভিনেতা বিগ বছ 13ৰ বিজেতা সিদ্ধাৰ্থ শুক্লাই আজি শেষ নিশ্বাস ত্যাগ কৰে। মাত্ৰ 40 বছৰ বয়সতে মৃত্যুক আঁকোৱালি লয় সিদ্ধাৰ্থ শুক্লাই। জানিব পৰা মতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অভিনেতাজনৰ। বাবুল কা আংগন ছুটে না, বালিকা বধূ, দিল সে দিল তকৰ দৰে বহুতো জনপ্ৰিয় হিন্দী ধাৰাবাহিকত অভিনয় কৰাৰ লগতে কেইবাখনো বলিউডৰ ছবিতো তেওঁ অভিনয় কৰিছে। দিল সে দিল তকৰ দৰে জনপ্ৰিয় হিন্দী ধাৰাবাহিকত দুৰ্দান্ত অভিনয়েৰে সমগ্ৰ দেশবাসীৰ মন জয় কৰিবলৈ সক্ষম হোৱা এই অভিনেতাজনৰ এই দুৰ্দান্ত অভিনয় আৰু আমি চাবলৈ কেতিয়াও নাপাম। সিদ্ধাৰ্থ শুক্লাই সমগ্ৰ দেশবাসীক কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ শেষত অভিনেতাজনৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।